বুৰঞ্জীয়ে গঢ়কা দেৰগাঁও কলা কৃষ্টি সাহিত্য সংস্কৃতিৰে মনে মুকুতাৰে ভৰপূৰ। এই দেৰগাঁৱৰে স্বাধীনতা সংগ্ৰামী গংগাৰাম বৰমেধিৰ কন্যা হ'ল দেৱেশ্বৰী বৰমেধি হাজৰিকা, যিগৰাকীৰ জীৱন বন্তি নিৰ্বাপিত হ'ল 2008 চনৰ 12 ছেপ্টেম্বৰ তাৰিখে। দেৱেশ্বৰী হাজৰিকাই মুক্তি বাহিনী, শান্তি বাহিনী আদি গঠনত সক্ৰিয় অংশগ্ৰহণ কৰিছিল। তেওঁ বৰপথাৰ, কচুপথাৰ, পটীয়াপথাৰ আদিত কানিৰ প্ৰচলনৰ বিৰুদ্ধে পিকেটিং কৰি মহিলা স্বেচ্ছাসেৱিকা গোটাই গোলাঘাটত কানিৰ মহলতো পিকেটিং কৰে। তাতে তেওঁ গ্ৰেপ্তাৰ হ'বলগীয়া হয়। তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ 21 বছৰ। 1932 চনত কাৰাবৰণ কৰি গোলাঘাট জেলৰ পৰা গুৱাহাটী জেললৈ তেখেতক প্ৰেৰণ কৰে। তাত তেওঁক 4 মাহ কাৰাদণ্ডসহ 30 টকা জৰিমনা বিহিছিল। জৰিমনা অনাদায়ে 6 মাহ সশ্ৰম কাৰাদণ্ড খাটিব লগা হৈছিল। জেলত থকা সময়ত গোপীনাথ বৰদলৈ, তৰুণৰাম ফুকন, নবীন চন্দ্ৰ বৰদলৈ আদি কেইবাগৰাকীও নেতৃস্থানীয় ব্যক্তিক তেখেতে লগ পাইছিল। 6 মাহ সশ্ৰম কাৰাদণ্ড ভোগ কৰাৰ পিছত গুৱাহাটীৰ পৰা গোলাঘাটলৈ জেললৈ আনি মুকলি কৰি দিয়ে। তেওঁৰ স্বামী স্বৰ্গীয় ৰত্নেশ্বৰ হাজৰিকায়ো 4 মাহ কাৰাবাস খাটিছিল। তেখেতৰ স্বামীক গোলাঘাট জেলৰ পৰা যোৰহাট জেললৈ প্ৰেৰণ কৰা হৈছিল। একাগ্ৰতা, নিষ্ঠা, ধৈৰ্য আদি নানা গুণৰ অধিকাৰী দেৱেশ্বৰী হাজৰিকা দেৰগাঁৱৰ বিভিন্ন সামাজিক অনুষ্ঠানবোৰৰ লগতো জড়িত আছিল। সৰলতা, উদাৰতা, মানৱীয়তা আদি হ'ল তেখেতৰ চৰিত্ৰৰ ভূষণ। এইবোৰে তেওঁৰ ব্যক্তিগত জীৱন উজ্জ্বল কৰি তোলাৰ লগতে সমাজ জীৱনতো প্ৰভাৱ পেলাইছিল। এইগৰাকী বীৰাংগনাই অকালতে স্বামী ৰত্নেশ্বৰ হাজৰিকাক হেৰুৱাই বৈধ্যব্ৰত গ্ৰহণ কৰিবলগীয়া হওঁতেও অলপো বিচলিত হোৱা নাছিল। উপযুক্ত শিক্ষাৰে সন্তানসকলক গঢ় দিছিল। এইগৰাকী স্বাধীনতা সংগ্ৰামী মহিলাই দেশৰ বাবে অশেষ অৰিহণা আগবঢ়ালে আৰু তাৰ বাবে সকলো দেশবাসী সদায় তেখেতৰ প্ৰতি কৃতজ্ঞ হৈ থাকিব। আজি ভাৰতৰ ৭৫তম স্বাধীনতা দিৱসৰ পবিত্ৰ ক্ষণত এইগৰাকী বীৰাংগনালৈ যাচিছোঁ মোৰ অশ্ৰু অঞ্জলি। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেতৰ পবিত্ৰ আত্মাই চিৰশান্তি লাভ কৰক। ধন্যবাদ।